খুবটাং বন্ধু বান্ধৱীসকল কি খবৰ আপোনালোকৰ আশা কৰিছোঁ সকলো ভালে আছে আৰু সুস্থ আছে। প্ৰথমে মই আপোনালোকক ৰঙালী বিহু আৰু অসমীয়া নৱবৰ্ষৰ অফুৰন্ত মৰম আৰু শুভেচ্ছা জনালোঁ। আজি আপোনালোকলৈ লৈ আহিছোঁ বিহুৰ পিঠা। মই গেলুৱা পিঠা বুলি কওঁ, কিছুমানে ঘিলা পিঠা বৰ পিঠা বুলিও কয়। হয়তো ইয়াৰ আৰু কিছুমান নাম থাকিব পাৰে, মই নাজানো। আপোনালোকে এই পিঠা কি বুলি কয় কমেণ্টত জনাবচোন। আৰু বেছি কথা কৈ নাথাকোঁ, মইনো এই পিঠা কেনেকৈ বনাইছোঁ চাওঁ আহক। এয়া হৈছে চাউলখিনি কোমল হোৱালৈকে তিয়াই থৈ দিছিলোঁ। চাউলখিনি মই চকুৱা চাউল ব্যৱহাৰ কৰিছোঁ। চকুৱা চাউলেৰে গেলুৱা পিঠা বনাবলৈ বহুতেই ভাল হয়, আপোনালোকে বনাই চাবচোন। আৰু এটা কথা মনত পৰিছে, কিছুমানে ইয়াক মালপোৱা বুলিও কয়। এতিয়া চাউলখিনি ধুই আনিলোঁ আৰু এটা খৰাহী লৈছোঁ, তাতে চাউলখিনি মই পানীখিনি টোক খাবলৈ মেলি দিছোঁ। তাৰ পাছত এখন কটন কাপোৰ লৈ তাত চাউলখিনি মেলি দিম, কাৰণ মই মিক্সিত খুন্দিম। ব'লক তেতিয়া পিঠাগুড়িখিনি খুন্দি লওঁ। এখন চালনীৰ সহায়ত পিঠাগুড়িখিনি চালি ল'ম। সম্পূৰ্ণকৈ পিঠাগুড়িখিনি চালি হৈ গৈছে। এতিয়া ছেকেণ্ড পৰ্যায়লৈ আগবাঢ়ো আহক। এতিয়া আপোনালোকে দেখিছে মই গুৰ কাটিবলৈ আৰম্ভ কৰিছোঁ। আৰু এতিয়া গেলুৱা পিঠাৰ মেইন বস্তুটো হৈছে কলখাৰ, আৰু কলখাৰ দি গেলুৱা পিঠা বনালে বহুতেই ধুনীয়া হয় খাবলৈ। কলখাৰ আমি ভীমকলৰ শুকাই যোৱা বাকলিৰ পৰা পাওঁ। আহক এতিয়া আমি কলখাৰটো বনাই লওঁ। গেছৰ ওপৰতে এখন জালি দি কলৰ বাকলিবিলাক পুৰি লৈছোঁ। এতিয়া এটা পাত্ৰ লৈছোঁ, তাতে বাকলি দি ওপৰত গৰম পানী ঢালি দিছোঁ। দেখিছেনে আপোনালোকে, খাৰবিলাক ওলাবলৈ আৰম্ভ কৰিছে। গৰম পানী দিলে ধুনীয়াকৈ খাৰবিলাক ওলাই যায়। এতিয়া কলৰ খাৰখিনি চাকি লওঁ আহক। এয়া মোৰ কলৰ খাৰ ৰেডি হৈ গৈছে। এতিয়া মই পিঠাগুড়ি আৰু গুড় কেইকাপ দিওঁ আপোনালোকে চাই যাব। হাতখন ভাল ধৰণে ধুই লৈছোঁ, কাৰণ ইয়াত হাতখনৰ ব্যৱহাৰ বেছি হ'ব। এতিয়া এইখিনি মিহলি কৰি লওঁ আহক। মিহলোৱাৰ পাছত আৰু কেইকাপমান পিঠাগুড়ি দিম, আপোনালোকে চাই যাব। এতিয়া এইখিনি আকৌ পুনৰ সানি ল'ম। এতিয়া মই এই কাপটোৰ জোখেৰে কলখাৰ একাপ দিছোঁ। এয়া দেখিছে, একাপ দিয়াৰ পাছতো ডাঠ হৈ আছে আৰু দিব লাগিব। মই কিমান দিওঁ চাই যাওক আপোনালোকে।
এতিয়া আকৌ একেটা কাপৰ জোখেৰে মই তাৰ আধা কাপ দিছোঁ, আধা কাপতকৈ অকণমান কম দিছোঁ। এয়া মোৰ ৰেডি হৈ গৈছে পিঠা বনাবৰ বাবে। কিমান ডাঠ আৰু পাতল হৈছে আপোনালোকে ধৰিব পাৰিছে চাগৈ। এয়া চাওক, আপোনালোকক এবাৰ দেখাই দিছোঁ। এতিয়া এইখিনি এৰাতিৰ বাবে মই থৈ দিম, তাৰ পাছত পিঠা বনাব পৰা হৈ যাব। এতিয়া আপোনালোকক এটা পিঠা বনাই দেখাই দিছোঁ। দেখিছে আপোনালোকে কিমান ধুনীয়াকৈ ফুলি গৈছে। ইয়াত কিন্তু মই কোনো ধৰণৰ বেকিং পাউডাৰ ইউজ কৰা নাই, অকল মই কলখাৰেই ব্যৱহাৰ কৰিছোঁ। এনেকৈ মই আটাইকেইটা পিঠা বনাই লওঁ, তাৰ পাছত আপোনালোকক দেখাইছোঁ। এয়া গেলোৱা পিঠা ৰেডি হৈ গ'ল। কিমান ধুনীয়াকৈ কাষে কাষে ফুল কাটি গৈছে আপোনালোকে দেখিছেনে বাৰু? আৰু এটা কিমান ধুনীয়া কালাৰ হৈছে। আজিলৈ ভিডিঅ'টো সামৰণি মাৰিছোঁ আৰু আপোনালোকক পুনৰ কওঁ যে যদিহে মোৰ ভিডিঅ'টো ভাল লাগিলে তেনেহ'লে প্লিজ লাইক আৰু কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব। টাটা, বাই বাই।